যেতিয়া তোমাক কোনোবাই যদি কয় যে এই ৰাস্তাটোৰে গ'লে তুমি বহুত কষ্ট পাবা, বহুত দুখ পাবা আৰু ডেষ্টিনেশ্যন পাবা নে নাই তাৰ কোনো চিয়ৰিটি নাই। আনফালে আৰু এটা ৰাস্তা আছে য'ত তোমাক কৈছে যে এই ৰাস্তাটোৰে যোৱা, কষ্ট আছে নে নাই আমি নাজানো, ডেষ্টিনেশ্যন পাবা নে নাই সেইটো নাজানো, ইটছ আনপ্ৰেডিক্টেবল। চ' তুমি কোনটো ৰাস্তা ছিলেক্ট কৰিবা? য'ত কষ্ট আছে বুলি তুমি জানা সেইটোৰে যাবা, নে যিটো ৰাস্তাত একোৱেই নাজানা কি আছে, ইটছ কাইণ্ড অফ এক্সপ্ল'ৰিং আ নিউ লাইফ, সেইটোত যাবা। চইচ ইজ ইয়ৰ্ছ। চ' তুমি ভাবি চোৱা কথাষাৰ, আৰু বুজি পাইছা যদি তেতিয়াহ'লে ভাল কথা যে লাইফটো ইমান এনেকৈ এৰি দিব নালাগে, কাৰণ আমাৰ লাইফ একেবাৰেই সৰু আৰু সীমিত। চ' ইয়াত সুখ তুমি নিজে আনিব পাৰিবা, দুখো তুমি নিজে আনিব পাৰিবা, বাট দ্য চইচ ইজ ইয়ৰ্ছ যে তুমি কাক প্ৰায়ৰিটি দিবা আৰু কিহক প্ৰায়ৰিটি দিবা।